গাইজ আজি মই ট্ৰেক্টৰ কেনেকৈ চলাই মানে সেইটো মানে দিম, সেইটোৰ ওপৰত মানে ভিডিঅ' বনাম আজি। তো আপোনালোকে চাই থাকক, ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব, ট্ৰেক্টৰ কেনেকৈ মানে চলাব পাৰি সেইটো দেখুৱাম আপোনালোকক। তো চাই থাকক, মানে ড্ৰাইভাৰ এইজন আছে, এইজনে চব শিকাব, মানে কেনেকৈ গিয়াৰ লগাই, কেনেকৈ কি কৰে, মানে কেনেকৈ প্লাছ ধৰিব লাগে, চব শিকাম মানে আপোনালোকে আজি দেখুৱাম মানে। তাৰপিছত এইটো কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, শেষলৈকে চালেহে মানে আপোনালোকে বুজিব পাৰিব কেনেকৈ ষ্টৰিটো, মানে আপুনি ফাৰ্ষ্টৰ পৰা শেষলৈকে চালেহে মানে বুজিব পাৰিব। তো আপোনালোকে চাই থাকক, মই চলাম মানে মই মোক মানে চলাৱনি শিকাব মানে তাই, এনেই মানে চলাব পাৰোঁ আপোনালোকে, তথাপি মানে দেখুৱাই আছোঁ। তো আগতে মানে অলপ চলাইছিলোঁ, মানে ইমানো নাজানো, তথাপি মই আজি আপোনালোকৰ আগত মানে চলাই শিকাব তাই ড্ৰাইভাৰজনে। তাৰপিছত এইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব। তো গাইজ শেষলৈকে চাই থাকক। তো এতিয়া মানে উঠি আছে, দেখাম মানে আপোনালোকক কেনেকৈ কি কৰিব লাগে। তো ড্ৰাইভাৰ ভাই, খবৰ ভালেই তোমাৰ? ভাল, যেনে তেনে আছো। ফাৰ্ষ্টতে কি কৰিব লাগে সেইটো কোৱাচোন তুমি। আমাৰ এইটো স্বৰাজৰ মানে এক্সট্ৰা মডেল আছে যে তোমাৰ নিটুল কৰা চাৰা ষ্টাৰ্ট নল'ব, ঠিক আছে। তাৰমানে এইটো সৰুটো যে এইটো সৰুটো দাঙি পিছত ষ্টাৰ্ট দিব লাগে। ষ্টাৰ্ট হৈ গ'ল, এতিয়া চাই আছে, ষ্টাৰ্ট হৈ গ'ল। পিছত আকৌ এইটো দবাব লাগিব, পিছত আগলৈ যাব। পিছত এইটো নিটুল হৈ আছে, এইটো কিনাৰ পাৰিলে 1 নম্বৰ আছে, ইয়াত 2 নম্বৰ আছে, ইয়াত 3 নম্বৰ আছে, ইয়াত 4 নম্বৰ আছে। সেইটো বুজি পাইছোঁ। কিছুমানে হয়তো কমেণ্ট কৰিব যে এইটো দুটা দেখাই আছে, গিয়াৰ মানে দুটা হয়। সেইটো মানে কেনেকৈ হিৰো 50 আৰু স্বৰাজৰ মানে দুটা গিয়াৰ আছে, এটা হাই এটা ল' আছে, কোনোবা আছে ইয়াত আছে, কিন্তু আমাৰতো মিডিলত আছে। তাকে মানে তোমাক কৈছোঁ, সেইটো কাৰণে কিছুমানত হয়তো এটা বা দুটা আছে, কিছুমানত বেলেগ চিষ্টেমত আছে, কিন্তু এইটো আগত আছে, আৰু বেলেগ 4 চকাত হয়তো বেলেগ চিষ্টেমত আছে। কিছুমানক মানে ট্ৰেক্টৰত ধৰা মানে দুটা বেলেগত থাকে, ইয়াত আছে, সেইটো মানে কি মডেলত মানে আমাৰ যিটো সোণালিকা আছে, সোণালিকাত 3.5 হয়, কিন্তু স্বৰাজৰটো 3.5 আছে, কিন্তু সেইটো লোৱা নাই আমি। যে এইটো 855 যিটো গাড়ী, সেইটো চবতকৈ ভাল গাড়ী। আমি এইকাৰণে আমাৰ ইয়াত গৰম বজাৰ যে মৰমত স্বৰাজ এটাই আছে, কিন্তু তাতেই ভাল গাড়ীটো। কিন্তু গোটেই মানে যিমান ট্ৰেক্টৰ আছে, ট্ৰেক্টৰতকৈ এইটো ট্ৰেক্টৰ বেছি বহুত হেভি, মানে ক'বলৈ গ'লে হেভি আৰু দামো বেছি। সেইটো কাৰণে মানে এইটো বেলেগ ষ্টাইলত হয়। মানে ট্ৰেক্টৰত মানে দুটা গিয়াৰ কেনেকৈ থাকে, মানে এই দুটাই আছে যি তাৰমানে তোমাৰ হ'ল এইটো হাই আৰু ল'। তাৰমানে ওপৰত দিলে হাই হ'ব, তলত দিলে ল' হ'ব। এইটো মানে গিয়াৰ কিন্তু এটাই এইটোৱে মেইন ন, এইটো মেইন, মানে এইটো 1 নম্বৰ 4 নম্বৰলৈকে আছে গাড়ীত। 5টা গিয়াৰ আছে, বেক গিয়াৰ লৈ 5টা গিয়াৰ আছে, আচলতে এইটোৱে। এতিয়া মোক মানে অলপ মানে দেখুৱাই দিবা কেনেকৈ কি কৰে, মানে অলপ মানে মোক শিকাবা। তো চাই থাকক মানে গাইছ আপোনালোকে। আৰু এটা কথা হ'ল, এইটো গাড়ী আহে আমাৰ পাৱাৰ ষ্টাৰিঙত আহে, যে পাৱাৰ ষ্টাৰিং আহিলে ভাল, চকাকেইটা ডাঙৰ যে পাৱাৰ ষ্টাৰিং আহিলে ভাল। তাৰমানে জেনেৰেল ষ্টাৰিং আহিলে যে মেইন ৰোডত উঠি বেছিকৈ স্পীডত চলাব নোৱাৰে, সেইটো সেইকাৰণে পাৱাৰ ষ্টাৰিংটো ভাল। গাড়ী চলাবা না তুমি? দৰ্শকে চাব, মানে দেখুৱাব, অলপ দেখুৱাব মানে। ঠিক আছে, এইটো প্লাছ হয়নে? এইটো প্লাছ হয়, এইটো একো নহয়, এইটো ষ্টাইল। ঠিক আছে গাইছ, এতিয়া মই বহিম মানে এই ভিডিঅ' কৰিব। তো মোৰ ফ্ৰেণ্ডে হয়, সেইটো কাৰণে মই কৈছোঁ আপোনালোকে দেখুৱাই দিওঁ আজি। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। গাইজ আপোনালোকে মানে দেখিলেই ভিডিঅ'টো মানে কেনেকৈ কি হ'ল, মানে আজি আপোনালোকে প্ৰায় মই আশা কৰিছোঁ আপোনালোকে শিকিব পাৰিছে। মানে মই নতুন ভিডিঅ' দি থাকিম, আৰু ড্ৰাইভাৰজনে মোৰ ফ্ৰেণ্ড হয়, মানে আমাৰ গাঁৱৰে হয় ল'ৰা। তাৰপিছত এইটো কাৰণে বহুত থেংক ইউ তোমাক, মানে থেংক ইউ দিছে যে শিকিবৰ কাৰণে। এইটো মানে বেয়া নাপাব, একো বেয়া নাপাব, দৰ্শকে মানে দেখুৱাই দিছোঁ, ঠিক আছে। তো আপোনালোকে মানে মই আশা কৰিছোঁ মানে আজি ভিডিঅ'টো মানে চাই পেলাই বহুত ভাল পাইছে। আপোনালোকে কিছুমান নজনা, কিন্তু প্ৰায় মানুহে হয়তো আপোনালোকে ভাবিব যে হয় আমি পাওঁ, কিন্তু প্ৰায় মানুহে হয়তো নাজানে, কিন্তু চলাব নাজানে। সেইটো কাৰণে মই ভাবিছোঁ আজি দেখুৱাই দিওঁ, মানে প্ৰায় মানুহে হয়তো নাজানে যে কেনেকৈ কি মানে চলায়, মানে বস্তুটো কি মানে কেনেকৈ চলাই যায়। প্ৰায় বাইক হয়তো বহুত মানুহে হয় মানে চলাব পাৰে, মই কিন্তু আপোনালোকৰ আগত মই দেখুৱাই দিছোঁ কেনেকৈ চলাই মানে। তো আজি ভিডিঅ'টো এইখিনি আছিলে। তো নেক্সট ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰক, আৰু নতুন কোনোবাই যদি চাই আছে মোৰ চেনেলত, আহি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা মাৰি দিব, আৰু শ্বেয়াৰ এটা কৰিব যদি ভাল লাগিছে আপোনালোকৰ তাত। তো আজি ভিডিঅ'টো এইখিনিলৈকে আছিলে। তো থেংক ইউ।